নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এটি নতুন কবিতা আৰু এই কবিতাটো হৈছে আমাৰ লাইফৰ লগত জড়িত আমাৰ জীৱনৰ লগত জড়িত আৰু আপোনালোকে এই কবিতাটো শুনি আপোনালোকে এবাৰ হলেও এটা হলেও কমেন্ট কৰিব যে কেনেকুৱা পালে ঠিক আছে তে হোক আজিৰ কবিতাটি আৰম্ভ কৰো আজিৰ কবিতাটিৰ শিৰোনাম লজিক অফ লাইফ আজিৰ কবিতাটো অলপ ব্যতিক্ৰম হ'ব গতিকে ভুল হলে ক্ষমা কৰি দিব আহক কবিতাটি আৰম্ভ কৰো লজিক অফ লাইফ জনা মই নাছিলো এদিন ময়ো মানুহৰ গুণ গাম ৰাইজৰ অলপ সহাৰি ভবা নাই পাম নে পাম লৰা মই আছিলো অকৰা অজলা খেলিব নাজানিলেও বিৰাট ক্ৰিকেটত পগলা নামৰ আছিলে না আছিলে কাম বহি কলম লৈ ৰদত লিখো অলপমান মই লিখি থাকো কবিতা নে গান পিছত পাহৰি থাকো ভাবো কি লিখিলো কবিতা নে গান কবিতা নে গান ভদ্ৰতাৰ মুখা পিন্ধা মানুহৰ এই ভণ্ড ৰূপ খোল খাওক বা নাখাওক নিজৰ কামখিনি আজুৰাই আনিবলৈ আমি ঠিকেই টেবুলৰ তলৰে নৈতিকতাৰ স্বাৰ্থ পাতি থাকো নিজৰ ছোৱালী যেতিয়া আনৰ বোৱাৰী হয় আৰু জোৱাইকে ৰাতিপুৱা চাহ বিচনাত দিয়ে তেতিয়া জোৱাইকে জীয়েকক বৰ মৰম কৰে বুলি বখানিব শাহুৰেকে আৰু আনৰ ছোৱালী বোৱাৰী হৈ আহিলে দেৰিকৈ উঠিলে গোটেই ঘৰ তুলপাৰ লগাই দিব আৰু ক'ব ঐ মহাৰাণী উঠিব হোৱা নাই নেকি বাৰে বা সমাজ এয়াই তোমাৰ ইকুৱেলিটি আনৰ 16 বছৰীয়া জীয়ৰীক নিজৰ দাস কৰি অৰ্ধ শতকত গিৰি হোৱাৰ সপোন দেখে আৰু সেই আধা খুন্দা টপা বুঢ়া খুৰাই ক'ব ভাইটি এই তোমাৰ খুৰী মাতিম নে বৌ কি মাতিম কনফিউজ হৈ যাওঁ আৰে মই এটা কথা বুজি নাপাওঁ আমাৰ CM ছিংগল আমাৰ PM ছিংগল মধ্যপ্ৰদেশৰ CM যোগী ছিংগল বাবা ৰামদেৱ ছিংগল ৰাহুল গান্ধী ছিংগল এতিয়া প্ৰশ্ন হয় সেইটো কোন আছিল যে কৈছিল প্ৰত্যেক পুৰুষৰ উন্নতিৰ পিছত এক নাৰীৰ হাত থাকে কোনে কৈছিল এয়াই লাইফ জন্মদিনত জ্বলি থকা মমবাতি ফুকি নুমাই দিয়ে আৰু সেই মমবাতি মৃত্যুত জ্বলাই দিয়ে মানুহৰ মৃত শৰীৰ ঠিকেই চুই গা ধুৱে সেই জীৱকুলৰেই মৃত শৰীৰ ৰাতি ব্যঞ্জনত চিকেন কাৰী মটন কাৰী হৈ পৰে বাৰে বা একেই চাউল চৰকাৰে দিলে ৰেচন কোনো মগনীয়াক দিলে ভিক্ষা হৈ পৰে একেটা টকাই চৰকাৰে দিলে দৰমহা কোনো ব্যক্তিয়ে কৰ্মীক দিলে হাজিৰা কোনো ৱেইটাৰক দিলে টিপছ আৰু ল'ৰা ছোৱালীক দিলে পকেট মানি আৰু মগনীয়াক দিলে ভিক্ষা হৈ পৰে চৰকাৰী কাৰ্যত দিলে অনুদান ৰাইজক দিলে অৱদান আৰু ধৰ্মৰ নামত দিলে বলিদান হৈ পৰে এয়াই লাইফ এয়াই লজিক আৰু এয়াই লাইফ ধন্যবাদ আজিৰ এই কবিতাটো যিসকল ব্যক্তিয়ে ভাল পাইছে বা যিসকল কবি বন্ধুৱে ভাল পাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো দবাই দিয়ক আৰু লগৰ যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকলৈ এইটো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও এই কবিতাটোৰ পৰা অলপ হ'লেও সকাহ পাব পাৰে উপভোগ কৰিব পাৰে আপোনালোকে সুখে থাকক সন্তোষে থাকক ভালে থাকক আৰু কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখক তাৰ এই কামনাৰে আজিৰ এই কবিতাৰ শিতানটো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ আপোনালোকৰ দিনবোৰ শুভ হওক বাই